বিটিআর অঞ্চলক রাইজক দিব পাৰিলে সেইকাৰণে আজি ট্ৰেক্টৰক সবে বিচাৰিছে আৰু 17 বছৰত এই বিটিয়া যেটো বিটিসি আছিলে এটো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই দুৰ্নীতি অপশাসনৰ এটা নগৰী দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এটা নগৰী কৰিবলৈ গৈ আছিলে আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰ নগৰীত আমি থাকিব নিবিচাৰো সেইকাৰণে আজি বিটিআৰ চুক্তি হল আৰু বিটিআৰটো আমি সকলো জাতি জনগোষ্ঠীৰ ঐক্য শান্তি সম্প্ৰীতি উন্নয়নৰ এটা নগৰী হিচাপে আমি গঢ় দিব বিচাৰিছো আপোনালোকে কৈছে 18 বছৰ তেওঁলোকে যথেষ্ট দুৰ্নীতি কৰিছে কিন্তু তেওঁলোকে কৈছে যে 6 মাহ ৰাজ্যপালৰ শাসন থাকিল কিন্তু এটা দুৰ্নীতি হোৱা নাই ৰাজ্যপালটোতো আৰু থানাৰ ওসি নহয় ৰাজ্যপালে আহি পেলাই ধৰিব ৰাজ্যপালে এজন সাংবিধানিক মুৰব্বী হয় তেখেতে সংবিধানৰ প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিব আৰু ৰাজ্যপাল ইয়াতে শাসন কৰিবলৈ আহিছে শাসন কৰিছে বিটিসিৰ যেটো 5 বছৰীয়া শাসনকাল উকলি যোৱাৰ কাৰণে তেখেতে ইয়াতে বিপিএফক এৰেষ্ট কৰিম বুলি পেলাই শাসন কৰিব অহা নাই সংবিধানৰ কথাটো তেখেতসকলে বুজি নাপায় আজি যদি তেখেতে কয় কি ৰাজ্যপালে এজনক ওসি থানাৰ ওসিৰ নিচিনা আমাক এৰেষ্ট কৰিব নোৱাৰিলে বুলি ক'লে এটো কিশোৰ নিচিনাই কোৱা হ'ব তেখেতসকলে এই কথাবিলাক বুজি নাপায় কিন্তু যিখিনি দুৰ্নীতি কৰিছে ইয়াৰ হিচাপ হ'বলৈ গৈ আছে প্ৰথম হিচাপ কৰিব এই ইলেকশ্যনত ৰাইজে ইয়াৰ পিছৰ হিচাপ কৰিম আমি ইউপিপিএলে প্ৰত্যেকজন দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা নেতাবিলাকক জেলত ভৰা হ'ব আপোনালোকে এইকৈলে কিমানখন আসন দখল কৰিব 30টাতকৈ অধিক আসন লৈ পেলাই জয়লাভ কৰিব গোটেই অসমত মানে সামগ্ৰিক পৰিৱেশত এক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলিছে আপুনি এই ক্ষেত্ৰত কি আহ্বান জনাব কি কৈছে গোটেই অসমত এক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছে গোটেই বাতাবৰণত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে আপুনি এজন সচেতন মানে চাওক ভাৰতবৰ্ষত যিবিলাক বসবাস কৰি আছে কোনোৱে ধৰ্ম এইটো বিভাজন আনিব নোৱাৰে বা ধৰ্ম কেন্দ্ৰ কৰি কোনো একো কৰিব নোৱাৰে সকলো ধৰ্ম জাতি জনগোষ্ঠীক লৈয়ে ভাৰত গতিকে এই ভাৰতত যদি কোনোবা এনেকুৱা বেছিকৈ ডিভাইচিভ পলিটিক্স কৰিব যায় ইয়াত কাৰো একো লাভ নহ'ব আজিৰ সমাগমে কি ইংগিত দিছে শালবাৰী সমষ্টি বহুত বেছি ভোট লৈ জিকি আছে মথনগুৰি সমষ্টিও জিকি আছে আৰু ইউপিপিএলে 30টাতকৈ অধিক আসন লৈ পেলাই জিকি আছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে 1 মিনিটৰ কাৰণেও হাগ্ৰামা মহিলাৰে শাসন আৰু পুনৰ আহাটো ৰাইজে বিচৰা নাই হাগ্ৰামা মহিলাৰ অৱস্থা কি হ'ব হাগ্ৰামা মহিলাৰী থাকিব তেখেতে ইমান হোটেল বনাইছে ক্ৰেচাৰ মেচিন আছে ৰেষ্টুৰেণ্ট বনাইছে সেইবিলাক হিচাপ নিকাচ কৰি থাকিব যিহেতু ৰাইজৰ পইচা দি সেইবিলাক বনাই ল'লে আৰু লাহে লাহে ৰাইজে হিচাপ কৰিব